নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অসমীয়া ইউটিউব চেনেল আছামিজ জিজ্ঞাসালৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি কিতাপ কিয় পঢ়িব লাগে বা কিতাপ পঢ়িলে আমাৰ কি কি লাভ হয়, এই ভিডিঅ'টোত আজি আমি এই বিষয়ে আলোচনা কৰিম। এজন বিখ্যাত আমেৰিকান উপন্যাসিক জৰ্জ R.R. মাৰ্টিনে কৈছিল, "A reader lives 1,000 lives before he dies." এজন পঢ়ুৱৈয়ে মৃত্যুৰ আগলৈকে 1000টা জীৱন যাপন কৰে। পৃথিৱীৰ 75% self-made millionaire সপ্তাহত 2খনকৈ কিতাপ পঢ়ে, আৰু এজন এভাৰেজ চিঅ'য়ে বছৰত প্ৰায় 60খন কিতাপ পঢ়ে। The more you read, the more you learn. আপুনি যিমানে বেছি পঢ়িব, সিমানে আপোনাৰ নলেজ আৰু উইজডম বাঢ়িব, আৰু আপুনি জীৱনৰ সমস্যাসমূহৰ সৈতে অতি সোনকালে আৰু সহজভাৱে মুখামুখি হ'ব পাৰিব। Reading improves your focus and concentration. যিকোনো এক্সাৰচাইজ যেনে দৌৰা, খেলা-ধূলা আৰু গান শুনা আদিৰ দৰে কিতাপ পঢ়াটো এটা ভাল অভ্যাস। বিভিন্ন এক্সাৰচাইজবোৰে যেনেকৈ শৰীৰৰ ভালে ৰাখে, ঠিক তেনেদৰে কিতাপ পঢ়িলে মগজুৰ বহুগুণে বিকাশ সাধন হয়। আজিকালি বহুতো মানুহে নিজৰ কিছুমান কামত সম্পূৰ্ণৰূপে মনোযোগ দিব নোৱাৰে, পঢ়া-শুনাতে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক। আপুনিও হয়তো তাৰে ভিতৰত এজন। যেতিয়া আপুনি এখন কিতাপ পঢ়ে, আপোনাৰ সকলোখিনি ধ্যান কেৱল কিতাপখনৰ ওপৰত বা কাহিনীটোৰ ওপৰত থাকে, আৰু বাকী বাহিৰৰ জগতত কি কি ঘটি আছে তাৰ প্ৰতি আমাৰ লক্ষ্য নাথাকে। কিবা কাম কৰাৰ আগত 30-40 মিনিট কিতাপ পঢ়াৰ চেষ্টা কৰক, আৰু তাৰপিছত আপুনি দেখিব আপুনি যিকোনো কামতে ফ'কাছ কৰিব পাৰিছে। বহুতো চাইণ্টিষ্টৰ ৰিচাৰ্চৰ পৰা প্ৰমাণ পোৱা গৈছে যে কিতাপ পঢ়িলে মানুহৰ মেণ্টেল ষ্ট্ৰেছ বহুগুণে কমে। তাৰোপৰি কিতাপে মানুহৰ মেমৰি ইম্প্ৰুভমেণ্টতো বহুগুণে সহায় কৰে। আপুনি হয়তো বিল গেটছ, ৱাৰেন বাফেট, ইলন মাস্ক আদি বহুতো বিখ্যাত ছাকচেছফুল মানুহৰ বিষয়ে জানে। তেওঁলোক ইমানখিনি ছাকচেছফুল হোৱাৰ পিছতো আজিলৈকে কিতাপ পঢ়িয়ে থাকে। যদি আপুনিও তেওঁলোকৰ নিচিনা এজন ছাকচেছফুল ব্যক্তি হ'ব বিচাৰিছে, তেন্তে কিতাপ পঢ়া আৰম্ভ কৰক। কাৰণ কিতাপ পঢ়াৰ পৰা বহুতো বিজনেছ আইডিয়া বা নলেজ পোৱা যায়। কিতাপ পঢ়াটো তেওঁলোকৰ এটা হবিত পৰিণত হৈছে। পৃথিৱীৰ সবাতোকৈ ধনী ব্যক্তি বিল গেটছে সপ্তাহত এখনকৈ কিতাপ পঢ়ে, আৰু সকলোবোৰ কিতাপৰ চামৰি তেওঁ getsnote.com ৱেবছাইটত আপলোড কৰে। বিখ্যাত ইনভেষ্টৰ ৱাৰেন বাফেটে বেঞ্জামিন গ্ৰাহামৰ সকলোবোৰ কিতাপ পঢ়ি পেলাইছে, আৰু তেওঁ নিজৰ সফলতাৰ কৃতিত্বসমূহ বেঞ্জামিন গ্ৰাহামৰ কিতাপ দ্য ইণ্টেলিজেণ্ট ইনভেষ্টৰক দিব বিচাৰিছে। দ্য ৱৰ্ল্ড মষ্ট পাৱাৰফুল মেন ইলন মাস্কৰ বিষয়ে হয়তো আপোনালোকে জানে। তেওঁ SpaceX, টেছলা আৰু বহুতো কোম্পানীৰ CEO আৰু co-founder। সৰুৰে পৰা তেওঁৰ কিতাপৰ প্ৰতি বহুতো ধাউতি আছিল, আৰু কেৱল 10 বছৰ বয়সতে তেওঁ বহুতো কিতাপ পঢ়ি শেষ কৰি পেলাইছিল। এই সকলোবোৰ লোক জীৱনত সফলতা লাভ কৰাৰ পিছতো আজিলৈকে নিয়মিত কিতাপ পঢ়ে, কাৰণ তেওঁলোকে জানে যে the more you read, the more you earn. যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব যাতে যেতিয়াই মই ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন আপুনি লগে লগে পায়। ধন্যবাদ।